গুড মৰ্ণিং সকলোকে। এতিয়া আমি গৰু গা ধুৱাব লৈছোঁ। চাই থাকক গৰু গা কেনেকৈ ধুৱাম। এয়া মায়ে মাহ হালধি পিচি আছে। এয়া আমাৰ এওঁ হাজৰিকাই চাটৰ সকলোখিনি বস্তু কাটি আছিলে। এইখিনি কাটি আছে আৰু লাহে লাহে ৰেডি কৰি আছে। প্ৰতিবাৰ মায়ে কাটে, কিন্তু এইবাৰ এওঁ কাটিছে। কিমান যে ডাঙৰ ডাঙৰ কৰিছে দেখিছে নহয় আপোনালোকে। কাটিছে আৰু তেনেকেই চিলালোঁ। এয়া চিলালোঁ নহয় আৰু মানে তেওঁৱে চিলাইছে পূৰা একেবাৰে ধ্যানত আছে একদম ধুনীয়াকৈ। গোটেইখিনি চিজিলকৈ কাটি ল'লে, কাটি লৈ কিনে দেখাই আছে। ওচৰতে ল'ৰাটো বহি আছে, দেখাবলৈ নহ'ল ল'ৰাটো বহি থকা ফটো কেইখনমান আপলোড কৰিছোঁ বাৰু দেখাই। এতিয়া গৰু গা ধুৱাম। আমি মানে কি হয়, যেতিয়া গোটেই পুখুৰী নিচিনা আছে, পুখুৰীবিলাকত যেতিয়া গৰুখিনি গা ধুৱাব লগীয়া হয়, তেতিয়া মানে ভালকৈ ধুৱাব নোৱাৰি। সেইকাৰণে মানে কি হয়, আমি ঘৰতে পাইপ লগাই কিনে মাহ হালধি দি ঘঁহি আগে ঘৰতে গা ধুৱাই লওঁ। গা ধুৱাই কিনেহে লৈ যাওঁ, মানে নহ'লে তাত কোনো পধ্যই নাথাকে, মানে গুচিয়ে যায়, দৌৰে। ৰছীৰ পৰা খোলাৰ লগে লগে পুখুৰীত নেনামেই। অকল নিয়মটো কৰা হয়গৈ আৰু। এতিয়া সেইকাৰণে এয়া গোটেই গৰুখিনি বান্ধি লৈ কিনে আমি সকলোৱে মাহ হালধি লগালোঁ গোটেইখিনিকে। নাবান্ধিলে পলাই গুচি যায়। সেয়া গোটেই গৰুখিনিকে মাহ হালধি লগাই টিকিলোঁ। শুই উঠিয়ে তাকে ৰেডি কৰি ল'লোঁ। ৰেডি মানে গা পা ধোৱা নাই আৰু। এয়া গৰুখিনি এয়া হৈ গ'ল আৰু। এইয়া দেখিছে নহয়, এজন আহিছেই যে সকলো ৰৈ আছে, বলক সোনকালে। আমাৰ অকণমান দেৰি হৈ গৈছিলে, এইখিনি মাহ হালধি থাকি গৈছিলে। আকৌ এই চবকে লৈ লাগে আৰু ওলাইছোঁ আৰু যাম। এতিয়া এহঁতক ধুৱাই হৈ গ'ল। এতিয়া দীঘলতি মাখিলতি সকলোখিনি তাহাঁতক মাৰিছোঁ। গোটেইখিনি বস্তু ঘৰতে নিয়মখিনি কৰি লৈছোঁ আৰু। মানে ঘৰত নিয়মখিনি কৰি ল'লে তাত গৈ কিনে একো প্ৰব্লেম নহয়, মানে নোৱাৰোঁ যে নাথাকে, গৰুখিনি পলাই গুচি যায়। যোৱা মানুহৰ ভিৰ পোৱাৰ লগে লগে গুচিয়ে যায়। ঘৰতে সকলোখিনি কৰি এতিয়া এয়া সকলোখিনি সমজুৱাভাৱে আমি সকলোখিনি এতিয়া নিয়ম কৰিছোঁ। নিজৰ চাটৰ বস্তুখিনি লৈ আশীৰ্বাদ চবেই লৈছোঁ। আশীৰ্বাদ লৈ কিনে এতিয়া চবেই নিয়মটো কৰিব আৰু। গৰুখিনিতো চব গুচিয়ে যায় বাৰু। এয়াই আছিল গৰু বিহু। আমি এনেকৈয়ে গৰু বিহু পালন কৰোঁ। আপোনালোকেনো কেনেকৈ পালন কৰে জনাব। এয়াই সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আমি কেনেকৈনো গৰু বিহু পালন কৰোঁ। কোনো পধ্যেই নানামে, পলাই গুচি গৈছে। কিমান খেদাখেদি কৰিছে, নেনামেই বাকী গৰু কিছুমানক ধৰি নিয়া হৈছে পানীলৈ। কিছুমান প্ৰায়খিনিয়ে গুচি আহিছে। এই আমাৰ কলিজাই ঘৰত আহি কণী খেলিছে।